অসমৰ দৰ্শকসকলক এই মুহূৰ্তত দিবলৈ লৈছোঁ আন এটি গুৰুত্বপূৰ্ণ খবৰ। পুনৰ প্ৰতিবাদত উত্তাল হ'ল শিৱসাগৰ। এইবাৰ শিৱসাগৰ জিলাৰ বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ। শিৱসাগৰ নগৰৰ মাজমজিয়াতে EIA 2020 অধিসূচনাৰ প্ৰতিলিপি দাখ কৰে সংগঠনটোৱে। EIA অসমৰ জৈৱ বৈচিত্ৰ্যলৈ আনিব ভাবুকি। ইয়াৰ জৰিয়তে অসমৰ বনাঞ্চলসমূহ ধ্বংস কৰাৰ এক কুচক্ৰান্ত চলাইছে ভাৰত চৰকাৰে। এই অধিসূচনাৰে কেন্দ্ৰীয় চৰকাৰৰ জৰিয়তে অসমৰ খনিজ সম্পদসমূহ লুণ্ঠনৰ এক কুচক্ৰান্ত বুলিও অভিহিত কৰে প্ৰতিবাদকাৰীসকলে। চৰকাৰে বাধাহীনভাৱে জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰি ভয়াৱহ বানপানীৰ মাজলৈ ঠেলি দিব অসমৰ জনসাধাৰণক। মুখ্যমন্ত্ৰীকো সমালোচনা কৰি কয় যে কাৰ মাধ্যমেৰে জাতিটোক প্ৰতাৰণা কৰি বিক্ৰী কৰিলে আৰু এতিয়া জাতি মাটি ভেটিৰ কথা কোৱা সৰ্বানন্দ সোণোৱালে এই অধিসূচনাৰ জৰিয়তে মাটি কাঢ়ি লোৱাৰ চক্ৰান্ত কৰিছে। আনকি EIA আৰু কা বাতিল নোহোৱা পৰ্যন্ত এই প্ৰতিবাদ ৰুদ্ধ নহয় বুলিও মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে। অসমীয়া যুৱ মঞ্চ শিৱসাগৰ জিলা সমিতিয়ে EIA 2020 অধিসূচনাৰ খচৰাখনৰ আমি প্ৰতিলিপি দাখ কৰিছোঁ। ইয়াৰ কাৰণ এটাই যে EIA 2020 যিখন অধিসূচনা, এই অধিসূচনাৰ জৰিয়তে অসমৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব। অসমৰ বনাঞ্চলসমূহ বিনা বাধাই তাহাঁতি ধ্বংস কৰি পেলাব। অসমৰ যিবোৰ খনিজ সম্পদ আছে সেইবোৰ লুণ্ঠনৰ এক কুচক্ৰান্ত ভাৰত চৰকাৰে চলাইছে। আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু হকে বিহকে তেওঁলোকে জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিব, যাৰ ফলত অসমৰ বানপানীৰ সমস্যা এতিয়াই তথ্যবদ্ধ অৱস্থা। যিটো বানপানীৰ সমস্যাক আমি ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰিব বাবে দাবী জনাই আছোঁ। তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে আকৌ নতুনকৈ জলবিদ্যুৎ প্ৰকল্প বাধাহীনভাৱে নিৰ্মাণ কৰি অসমৰ জনসাধাৰণক বানপানীৰ মাজত কক বকাই থকাৰ এক প্ৰচেষ্টা তেওঁলোকে কৰিছে। আমি তাৰ তীব্ৰ বিৰোধিতা জনাইছোঁ আৰু লগতে অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে তেখেতে জাতি মাটি ভেটিৰ কথা কৈ চৰকাৰ গঠন কৰি অসমৰ জনসাধাৰণক কাৰ দৰে এখন নাগৰিক সংশোধনী আইনৰ দৰে এখন প্ৰতাৰক আইন এখন আমাক দিলে, য'ত বিদেশীক স্বদেশী সজোৱাৰ পৰিকল্পনাৰে তেওঁলোকে এই আইনখন প্ৰস্তুত কৰি উলিয়ালে। ইয়াৰ পিছত তেওঁলোকে আকৌ EIA 2020 অধিসূচনাৰ খচৰা প্ৰস্তুত কৰি পিনি তেখেতসকলে জাতিটো ধ্বংস কৰিলে, তাৰ ওপৰত মাটি ভেটিও তেওঁলোকে কাঢ়ি লোৱাৰ এক কুচক্ৰান্তত লিপ্ত হৈছে। গতিকে আমি সকীয়াই দিব বিচাৰিছোঁ আৰু যিয়ে আমাৰ এই প্ৰতিবাদী কাৰ্যসূচী, এই প্ৰতিবাদী কাৰ্যসূচী আমাৰ ভৱিষ্যত দিনতো চলি থাকিব। যেতিয়ালৈকে EIA 2020 অধিসূচনাৰ খচৰাখন বাতিল নকৰে সেই পৰ্যন্ত আমি কিন্তু এই প্ৰতিবাদী কাৰ্যসূচী চলাই নিম আৰু লগতে আমাৰ যি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আমি যি প্ৰতিবাদ চলাই আহিছোঁ সেই প্ৰতিবাদো ধাৰাবাহিকভাৱে আমাৰ চলি থাকিব। শিৱসাগৰৰ পৰা আসিফ আলীৰ ৰিপৰ্ট, নিউজ 5 অসম।